তো কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল। আপোনালোকে কেনে আছে কমেণ্টত জনাব। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক। আপোনালোকক দেখুৱাম জিকাৰ বাকলিৰ চাটনি কেনেদৰে বনায়। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। জিকাৰ বাকলিখিনি মই এনেদৰে কাটি লৈছোঁ। জিকাৰ বাকলিখিনি এৰুৱাই লৈছোঁ এনেদৰে। এইখিনি মই এবাৰ ধুই লৈছোঁ আৰু আকৌ এবাৰ পানীত তিয়াই দিছোঁ। এতিয়া বাকলিখিনি অলপ ঢিলা হৈ যাব। জিকাৰ বাকলিটো অলপমান সিজিবলৈ দিছোঁ। সিজিবলৈ দি ইয়াত আদা, নহৰু, পিঁয়াজ, এই আদাৰ পাত আৰু এইখিনি বন ধনিয়া এইখিনি মই গোটেই সিজি যাবলৈ দিয়া নাই। ইয়াৰ পিছত মই ইয়াত অলপমান তেল দিছোঁ। তেল দি চাটনিখিনি ধুনীয়াকৈ সানি লৈছোঁ। এনেকৈ খাবলৈ বৰ সোৱাদ। আপোনালোকে ঘৰত ট্ৰাই কৰি চাবচোন আৰু কেনে পালে ভিডিঅ'টো কমেণ্টত জনাব। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।